Hello everyone, welcome back to my channel Deepali's Cooking and Vlog. আজি মই এটা বন্ধা ফুলকবি আৰু গাজৰৰ আচাৰ লৈ আহিছো। মাত্ৰ এবিধ মছলাৰে মই আজি আচাৰখিনি বনাম আৰু এই আচাৰ বনাবলৈ মই ফুলকবি গাজৰখিনি এনেকৈ কাটি ললো আৰু গৰম পানী পানী অকমান নিমখ আৰু ফুলকবি গাজৰখিনি দি দিলো। দি 1 মিনিট সময় উতলাম। বেছি সিজাব নালাগে, জাস্ট অকমান সিজালে 1 মিনিট সময় উতলালো। উতলাই পানীখিনি টুক যাবলৈ দিলো। এইবিধে হল মছলা পাঁচফোৰণ। এই পাঁচফোৰণ দি মই আজি আচাৰ বনাম। এই পাঁচফোৰণখিনি অকমান শুকানকৈ ভাজি ললো। ভজাৰ পিছত এইখিনি ঠাণ্ডা কৰি খুন্দিম আৰু সেইখিনি সময়ত মই পানীখিনি ভালকৈ টুক যাবলৈ গামোচাত কাপোৰত যিকোনো কাপোৰত দিব পাৰে, কটন কাপোৰত দি পেলাই পানীখিনি টুক যোৱালো আৰু এইখিনি জলকীয়াও কাটি ললো। এনেকৈ জলকীয়াখিনিও মই ইয়াতে মিক্স কৰি দিম। এতিয়া ইয়াতে নিমখ দিলো আন্দাজ মতে। তাৰপিছত এই মছলাখিনি গোটেইখিনি নিদিম, গোটেই যদি দিওঁ তিতা হ'ব। অলপ 3 চামুচ আচাৰৰ পৰিমাণটো চাই পেলাই মছলাখিনি দিলো আৰু ইয়াৰ জলকীয়াৰ গুড়ি দিলো অলপ। দি ভালদৰে মিক্স কৰিলো। এতিয়া কেৰাহীত মিঠাতেল গৰম কৰি থৈছিলো। এই গৰম কৰা মিঠাতেলখিনি ইয়াতে দি দিম। দি ভালদৰে মিক্স কৰি দিম। মিক্স কৰি দিলো। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। এতিয়া মই ইয়াতে ভিনেগাৰ নিদো, নেমু ৰস দিম আৰু আপোনালোকে যদি বিচাৰে বহুত দিন ৰাখিব বিচাৰে ভিনেগাৰ দিব পাৰে। মই ইয়াতে নেমু এটা চেপি লৈছো আৰু নেমু ৰস দি দিম। মোৰ ৰেচিপিটো যদি ভাল লাগিছে তেতিয়াহলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো। আপোনালোকৰ কমেন্ট পাম বুলি আশা ৰাখিলো। নেমুৰ ৰসখিনি দি পেলাই এতিয়া ভালদৰে লৰাই দিম। দি পেলাই এইখিনি এতিয়া 2 দিনমান অকমান ৰ'দত দিম। তাৰ পিছত ৰ'দত নিদিলেও হয়, 2 দিনমান অকমান ৰ'দত দি তাৰপিছত বৈয়ামত ভৰাই দিম। এই আচাৰ খাবলৈ ৰেডি হৈ গ'ল। এতিয়া খাব পাৰি।